নমস্কাৰ বুজিছেনে গাইজ ইমান দাঁতৰ বিষ হৈ আছে মোৰ মাই গড একদম বুকুত মানে টাচ হৈ যায় হাৰ্টত লাগি যায় ইমান দাঁতৰ বিষ হৈছে মই আজি গোটেই দিনটো বিচনাতে পৰি আছোঁ কি খবৰ আপোনালোকৰ মোৰ দৰে আপোনালোকৰ কেতিয়াবা হয়নে দাঁতৰ বিষত গোটেই দিন ৰাত মই ভুগি থাকিবলগীয়া হৈছোঁ উপায় নাই দাঁতটো সৰাব নোৱাৰোঁ দাঁত সৰালে বোলে এফালৰ পৰা সৰি যায় তাত পিছৰকেইটাও সৰি যায় আজি মই সেই দাঁতৰ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ কিদৰে এই দাঁতৰ পেইনটো ভাল কৰিব পাৰি আপোনালোকে জানেনে মই কিন্তু কিছুমান বনৌষধি ব্যৱহাৰ কৰিও সুফল পোৱা নাই ভাল হয় কিন্তু মোৰ ক্ষেত্ৰত কিবা খনীয়া লম্ভে ইমানখিনি লগালেও বহুত বন দৰৱৰ ঔষধ লগালেও ভাল নহয় শেষত মোৰ লাষ্ট উপায়টো হৈছে মোৰ বিষৰ টেবলেট খোৱা মাই গড আজি মই ডিউটিলৈ নগ'লোঁ খাব নোৱাৰোঁ ৰাতি কালি টোপনি ক্ষতি 3টা বজালৈকে বিষত কেকাই থাকিবলগীয়া হ'ল পুৱাই উঠিয়েই মধুৰি পাতৰ আগকেইটা ছিঙি চচপেনত অকণমান নিমখ 2-3 চামুচ দি পূৰা বইল কৰাৰ পাছত সেইখিনিৰে কুলকুলাৰ পাছত অকণমান ভাল পালোঁ গাটো ইমান দুৰ্বল লাগিছে আই ঐ মোৰ 2টা বেমাৰ বছৰটোত হয় লাগিয়ে থাকে উক দি থাকে সেই 2টা বেমাৰ হৈছে পানী লগা জ্বৰ আৰু দাঁতৰ বিষ সৰু কালৰ পৰাই দাঁতৰ বিষত মই ভুগি থাকোঁ কলেজত পঢ়ি থকাৰ সময়লৈকে মোৰ একদম ইমান দাঁতৰ বিষ বেছি হৈ গৈছিলে মোৰ দাঁত ফাঁক হৈ গৈছিলে ফাঁকৰ ঠাইখিনি ফিল আপ কৰিছিলে ডক্টৰে কিন্তু পাছত আকৌ সেইখিনি গুচি যায় স্থায়ী নহয় চ' কি খালে ভাল হ'ব কি লগালে ভাল হয় কওকচোন আপোনালোকে মোক দাঁতটো নসৰোৱাকৈ কেনেকৈ ভালদৰে থ'ব পাৰি কিবা উপায় আছেনে মানুহৰ জীৱনত শান্তি নাই দেই কিবা নহয় কিবা হৈয়ে থাকে নহয়নে বাৰু আজি মই পুৱা খাই অলপ ৰেষ্ট লৈ 1মান বজাত মই তলত নামি গ'লোঁ তলত মানে আমাৰ অকণ ওখ ঠাইতো পাহাৰীয়া ঠাই গুৱাহাটীৰ নামি গৈ ফাৰ্মাচীৰ পৰা বিষৰ টেবলেট লৈ আনিলোঁ আৰু লৈ আনি ঘৰলৈ উভতি আহি অকণমান চিৰা আৰু গাখীৰ গৰম কৰি গুড় দি খোৱাৰ পাছত টেবলেটটো খাই দিলোঁ তাৰপাছত মই এতিয়া অকণমান কথা ক'ব পাৰিছোঁ দেই উশাহটো দীঘলকৈ লৈছোঁ আৰু মই এইবিলাক ৰন্ধা বঢ়াৰ কথা আজি একদম পাহৰি গৈছোঁ খাবই মন নাই যেতিয়া খাবই নোৱাৰোঁ যেতিয়া কি ৰান্ধিম কওকচোন আজি মোৰ একো নাই কি ৰান্ধিম তাকে মই ভাবি পোৱা নাই কাৰণ মই ৰন্ধাটো বাউণ্ড মই ৰান্ধিব লাগিবই খাবই লাগিবই ৰাতি নহ'লে মই নোখোৱাকৈ থাকিব নোৱাৰোঁ না ৰুটি না ব্ৰেড না গাখীৰ কেতিয়াবা অৱস্থা অনুযায়ী থাকিলেও কিন্তু মই আজি নোৱাৰোঁ কাৰণ গোটেই কালি ৰাতি মোৰ বিষ দুৰ্বল হৈ গৈছোঁ ভাতটো খাবই লাগিব আজি মোৰ কি হ'ব এইকেইটাই আছে বন্ধাকবি আলু বিলাহী 3টামান আৰু সেইফালে আছে বিন এই বিন দুবিধ আছে আপোনালোকে জানেনে এনেকুৱা বিন এইটো বিন বগা বিন আৰু এটা দীঘল সৰু সেউজীয়া বিন কোনটো বেছি ভাল আপোনালোকে মোক জনাবচোন আপোনালোকৰ আজি মোৰ প্ৰশ্ন কওকচোন যিবিলাক মানুহ টকা সম্পত্তি হাজবেণ্ড ৱাইফ টকা পইচা দুয়োজনে চাকৰি কৰে গাড়ী ঘোঁৰা বিল্ডিং আছে ল'ৰা ছোৱালী সকলোবিলাক উচ্চ শিক্ষিত বিদেশত চাকৰি কৰে তেওঁলোকৰ মাজতো দেখোন অশান্তি দেখা পাওঁ নহয়নে বাৰু বহুত দুখ কষ্টৰ মাজত তেওঁলোকৰ মাজতো থকা যায় কিন্তু কিছুমান অশিক্ষিত টকা পইচা নাই দিন হাজিৰা কৰি খায় এসাঁজ হাজিৰা কৰি ধুনীয়াকৈ খায় সেই মানুহবোৰে কাহ হৈছে ঠাণ্ডা আৰু পানী লগা জ্বৰ হৈ আছে সেই হাজিৰা কৰা মানুহজনে এসাঁজ তৃপ্তিৰে খায় ৰাতি ছাউণ্ড শ্লিপ হয় অসমীয়াত কি বুলি ছাউণ্ড শ্লিপটো বৰ ভাল টোপনি দি শুই থাকে
তেওঁহে আচলতে সুখী বুলি মই ভাবোঁ নে কি কয় এৰা মই আজি এইটো প্ৰশ্নই আহিছোঁ যে দাঁতটো আচলতে আপোনালোকৰ দাঁতৰ বিষ হৈ পাইছেনে বাৰু মোৰ দেখোন এই দাঁতৰ বিষটো ইমান দাঁতৰ বিষ হৈ থাকে বছৰেকত 2-3 বাৰ হৈয়ে থাকে আই ঐ মই উপায় বিচাৰিছোঁ কিবা যদি বন ঔষধ আছে মোক দিবচোন আৰু মই এবাৰ এজন মানুহে ক'লে যে নীলাজী বন আপোনালোকে গম পায়নে নাপায় নাজানো এই যে পিংক কালাৰ ফুলটো গোলাপী ৰঙৰ ফুলটো বগায়ো সৰু কিন্তু কাঁইট আছে অসমীয়াত লাজুকী বন বুলি কয় চুই দিলেই পাতকেইটা জাপ খাই যায় বেছি কথা ক'লেও মোৰ বিষায়ো জাপ খাই যায় সেইটো নীলাজী বন বুলি কয় আৰু লাজুকী বন বুলিও কয় সেইটোৰ শিপাটো উঘালি আনি ধুই মেলি ধুনীয়াকৈ কটাৰীৰে সেই শিপাখিনি এনেকৈ ভাঙিব লাগে দেই পূৰা পিচিব লাগে কটাৰী বা যিকোনো শিলেৰে এনেকৈ থেতেলিয়াই পিচিব লাগে আৰু চচপেনত 1 গিলাচ বা 2 গিলাচ পানী মানে পৰিমাণ অনুযায়ী পানীখিনি দিব লাগে তাতে অকণমান নিমখ দি পূৰা ঢাকন মাৰি উতলাই দিব লাগে উতলাই যেতিয়া পানী অকণমান একাপমান থাকিবগৈ সেই পানীৰে কুল কৰিলে বোলে বহুত দাঁতৰ বিষটো ভাল পোৱা যায় বুলি হয় কথাটো মোৰ আগতে তেনেকৈ হৈছিলে আৰু মই সেইটো ক'ৰবাত কোনোবাই আনি দিছিলে আমাৰ এইডোখৰত নাই দেই মই বিচাৰিও পোৱা নাই সেইটো আনি দিয়াৰ পাছত মই সেইটো লগালোঁ আৰু ইমান আৰাম পালোঁ ৰাতি শুই খুব ভাল লাগিলে সেই নীলাজী বনৰ শিপা দি অকণমান শিপাটো 1 মুঠামান মানে পৰিমাণটো অনুযায়ী আপুনি পানী দিব সেইটো উতলাই যেতিয়া সি কুল কৰিব তেতিয়া খুব আৰাম পোৱা যায় সেইটো আচলতে মই পোৱা নাই কাৰণে মই আজি ভুগিবলগীয়া হৈছে মধুৰি পাতৰ কোমলীয়া আগখিনি মই বইল কৰি নিমখ দি সেইটো কৰিলেও মানে আৰাম পোৱা যায় কিন্তু একদম মানে কম আৰাম পোৱা যায় হৈ থাকে বিষটো লাগি থাকে মোৰ ক্ষেত্ৰত সেইটো কাৰণে আজি বিষৰ টেবলেট আনিবলগীয়া হ'ল আৰু এইকেইদিন শিৱৰাত্ৰিৰ আগৰ পৰাই নিৰামিষ পাছতো নিৰামিষ নহয়নে আপোনালোকে দেখাই পাইছে কাৰণ এইফালে পূৰ্ণিমা অমাৱস্যা একাদশী এইবিলাক আপোনালোকে পালন কৰে নকৰে নাজানো আচলতে পালন কৰিলে নিজৰ কাৰণে ভাল কাৰণ ইমান ধুনীয়া মিঠা জোনাকত যদি আমি মাছ মাংস যদি খাওঁ আমাৰ নিজকে বেয়া লাগে কিবা লেতেৰা যেন ভাৱ হয় নে কি কয় আৰু ঘোৰ অমানিকা যেতিয়া কি কয় অমাৱস্যা আহিব তেতিয়া যদি আমি মাছ মাংস আনো কিবা বেলেগ বস্তুৱে পাছত অহা যেন কিবা তেওঁলোকে আহি থকা যেন অনুভৱ আৰু কি কয় অমাৱস্যাত যদি আমি যাই নহওক মই আজি কিছুমান কথা ক'লোঁ যিটো মোৰ ভাল নালাগে আৰু মই যিটো দাঁতৰ বিষত ভুগি আছোঁ মোক কিবা ভাল যদি দৰৱ আছে আপোনালোকে উপায় দিব আৰু আগলৈ যেনে আপোনালোকৰ পৰামৰ্শত যে মোৰ ভাল হৈ গ'ল তেনেকুৱা এটা মোৰ দিন আহে আজি ডাৱৰীয়া বতৰ আপোনালোকৰ ফালে কেনেকুৱা হৈছে জানো নাজানো ইয়াতে বৰষুণ দি আছে চিপচিপীয়া বৰষুণ আৰু চেপল পিন্ধিলে চেপলত দুইফালে একদম পূৰা বোকা লাগি আহে একদম পূৰা আমাৰ ইয়াত পূৰা কি বুলি ক'ম এতিয়া বোকা মাটি একদম ৰঙা মাটি একদম পূৰা ধুলেও নাযায় খুব ভালকৈ ঘঁহিব লাগিব জানে পাহাৰৰ মাটি দুয়োফালে চেপলৰ মানে আধা কেজি মান আহে বোকা চেপলৰ লগত সেইখিনি ধুওঁতে বহুত পানীৰ প্ৰয়োজন হয় এনেই পানীৰ নাটনি ইফালে পানী বহুত এনেই ধুবলৈ হেৰি লাগে ঠিক আছে বিন আৰু আলু ভাজি এয়া হৈছে আজিৰ মোৰ সাজটো বন্ধাকবি অকণমান আৰু আলু অকণমান দি ভাজিছোঁ আৰু বিন আৰু আলু আৰু ইফালে দালি লৈছোঁ আচলতে গৰম ভাত উলিয়াওঁতে মই অকণমান এতিয়া ঘি এচামুচ এনেকৈ লৈছোঁ আৰু এইখিনি শুকান জলকীয়া 3টামান লৈছোঁ ফিৰিঙি জলকীয়া শুকান এইটো হৈছে মিঠা বগৰীৰ আচাৰ অকণমান খাব মন গ'ল বহুত দিন মই খোৱা নাছিলোঁ আজি মই এয়া মিঠা বগৰীৰ আচাৰ কেইটামান লৈছোঁ আৰু এইখিনি মোৰ সাধাৰণভাৱে আজি বনালোঁ এইখিনিয়ে মই আজি মোৰ সাজ আৰু কেনেকুৱা পালে আপোনালোকে জনাব ঠিক আছে দাঁতৰ বিষত মই অকণমান ভাতটো মানে চাউলকৈ হেৰিকৈ বনাইছোঁ অলপ কোমলকৈ বনাইছোঁ অলপ পানী বেছি দি আজিৰ সাজটো এনেকৈ
ল'লোঁ। পুনৰ আপোনালোক সকলোলৈ নমস্কাৰ জনালোঁ আৰু নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।